क्या जाने मन बाबरा हेलो गाइस नতুन ब्लग লৈ আপোনালোকক স্বাগতম জনাইছো আৰু তুমি নহয় দে এই থাকিবই না হয় না আজি আমি গৈ আছো এনে অলপ ফুৰিব ঘড়ী এটা ললো মানে এইটো হাৰ্টবিটটো চাব পাৰি মানে মাল হেভি মাল লৈ ললো অলপ কি কৰিব নাই টকা অলপ গোটাইছো আৰু বাকি কি কম আৰু বাকি আগলৈ ভিডিঅ' চাই থাকিব ভাল লাগিব ব্ৰো এতিয়া পাছফালৰ পৰা বাইক উলিয়াব আহিছে কি ব্ৰো আজি বাইক ধৰিলা নেকি বাইকখনকে ঠেলিব নোৱাৰে চা আকৌ বাইকখনকে ঠেলিব নোৱাৰে মোবাইলটো আছে নে মোবাইলটো মই ভিডিঅ' কৰি আছো তাৰ বোলে মোবাইলটো তাৰ আছে যি কি নহওক অলপ ঠেলি দিওঁ বাইকখন বোলা গিয়াৰ লাগি আছে সেইটো কাৰণে যোৱা নাই আকৌ কথাটো সেনেকুৱা এতিয়া গৈ আছো আমি সোণাৰী অলপ কাম টুপিটো পিন্ধিছোঁ অলপ কেনেকুৱা লাগিছে ক'বচোন মই টুপি চুপি নিপিন্ধোঁ মানে চুলি যেতিয়া টাকলা কৰিছিলোঁ তেতিয়া টুপি পিন্ধিছিলোঁ বাকী আৰু টুপি চুপি তেনেকৈ পিন্ধা নহয় কাৰণ আমি দেখিবলৈ ইমান ধুনীয়া নহয়তো সেইটো কাৰণে টুপিটো নিপিন্ধোৱে আজি আকৌ পিন্ধি চালোঁ বহুত দিনৰ মূৰত টুপিটো কেনেকুৱা লাগিছে তো ভাল লাগিলে কমেণ্ট এটা কৰি জনাব এনেও বেয়া নহয় বেয়াই বা তথাপিও এনেই কৈছোঁ আৰু কমেণ্ট এটা কৰি জনাম বুলি তো মানে এতিয়া আমি ওলাই দিওঁ আৰু ইয়াৰ পৰা এতিয়া সি ঘৰত সোমালে জানো ভিডিঅ'টো হৈ আছে নে নাই হোৱা ভিডিঅ' হৈছে নে বাৰু হৈছে এতিয়া সি মানে ঘৰত সোমালে মানে আকৌ ঘৰলৈ গ'লগৈ তাৰ সেইটো কি বুলি কয় হেলমেট থাকি আহিলে চব লৈ আহিলে হেলমেট থাকি আহিলে কাৰণ হেলমেট পিন্ধিব লাগে মই হেলমেট এটা ল'ব লাগিব হেলমেট এটা পিন্ধিব লাগিব এতিয়া মই ঘৰত চুৱেটাৰ পিন্ধিব গৈ আছোঁ মানে জেকেট চেকেট চব ধুই দিব লাগিব এই চুৱেটাৰটো পিন্ধোগৈ বঢ়িয়াকৈ এইপিনে ধান দাইছে দাউনীয়ে বম গ'ল নহয় বম এতিয়া ঘৰত চুৱেটাৰটো পিন্ধোগৈ তো বঢ়িয়াকৈ ৰেডি হৈ গ'লোঁ এতিয়া পাপা হেৰি ধান কাটি আছে এইখন আমাৰ গাঁও এই যে আমাৰ টকৈ যিমানখিনি পাওঁ চাওঁ যিমানখিনিলৈকে আগবাঢ়ি যাব পাৰোঁ সিমানখিনিলৈকে আগবাঢ়ি যাম নহ'লে ৰৈ দিম আৰু নোৱাৰাখিনি ৰৈ দিম আমাৰ মানে গাঁওখনত কি ক'ব মানে কি নাই সেইটো কওঁ চব আছে পুখুৰীত মাছ আছে পথাৰত ধান আছে ৰাস্তাত তেনেকৈ কুকুৰ ৰখি থাকে মানে কি নাই মই আপোনালোকক ক'ম নহয় এইপিনে তেনেকৈ দোকান আছে এইপিনে বাইক ৰখি থাকে এইকেইটা আমাৰ মইনাকেইটা ধুনীয়াকৈ এনেকৈ পথাৰত ধান কাটি থাকে মানে কি বুজাবলৈ ভাষাই নাই তো বঢ়িয়াকৈ এতিয়া নাফক পাই গ'লোৱে আমাৰ নাফক চাৰিআলি তিনিআলি হ'ব চশমাখন পৰি গ'ল মানে কি হ'ব মানে নাই কি হ'ব মানে চশমাখনে পৰি থাকি গ'ল কেলা একদম মাথা চাথা বেয়া হৈ গ'ল পাই গ'লোঁ গাইজ চশমাখন এইখন মই ক'লো নহয় ভাগ্য আজি পাই গ'লোঁ চশমাখন মানে কি ক'ব 700 টকা লৈছে কম দামী নহয়তো মোবাইল পেলাই দিছে সেইটো কাৰণে আৰু গিফ্ট কিনে দিছে মই দিছোঁ ই গিফ্ট দিছে মানে তো পাই গ'লোঁ আজি লাগ ভাল বঢ়িয়াকৈ চশমাখন পাই গ'লোঁ মই এতিয়া গৈ আছোঁ এতিয়া ফুল চেটআপত আহি গ'লোঁ মই
দলং মানে এতিয়া পানী নাই, কাউকা দলং বুলি কয়। পানী নাই, পানী শুকালে মানে পূৰা শুকাই যায় আৰু ফুল হ'লে মানে পূৰা এনি বডি ফুল মানে পূৰা ফুল দ ফুল আৰু এইপিনে কিবা বিকিছে নাগিনী নগা হাবিত জগা কুকুৰে চেলেকি কৰিলে বগা বুলি কয় যে সেনেকুৱা তাতে বিকিছে আৰু আদা নহৰু কেহানিবা কুকুৰো আনে ভাল লাগে। তো সেয়াই আৰু তাৰপিছত এয়া মাছৰ অফিচটো বঢ়িয়া কাৰণে আমি এতিয়া সোণাৰী টাউন পাই গ'লোঁ বুলিয়ে ক'ব লাগিব। যেনেকৈ দলংখন পাৰ হ'লোঁ সেইডোখৰ সোণাৰীয়ে পৰে আৰু তেল ভৰাব আহিলোঁ বঢ়িয়া কাৰণে কথা পাতি আছে ইয়াত। दीदी है कुछ भी नहीं ब्लॉग बना रहा हूँ। क्लिप तो धरिब লাগিব ন সেইটো বিট দিয়া ভাল লাগিছে। चल 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 हम लोग जाएगा। हाँ আহিম এই বাইকৰ পাৰ্টি মালিক হে মালিকে খুৱাব লাগে সদায়। মালিক কৈ দিয়ক কিবা খুৱাই দিব নেকি? ইউটিউবত যাব বিদ্যা কি আচৰিত কথা ডিপুত তেল নাই বোলে। কি মানে ডিপুত তেল নাই কৈছে। এতিয়া আমি আকৌ এইটো ডিপুত সোমাম এতিয়া ধুনীয়াকৈ এইটো ডিপুত সোমাই মেলি তেলটো অলপ ভৰাম। এনেকৈ এইটো ডিপুত সোমোৱা নহয় তো আজি মানে সোমাবলগীয়া হৈ গৈছে কি ক'ব। ये बहुत भाल मानू है, मैं थोड़ी थोड़ी हिंदी जानते हूँ और थोड़ी थोड़ी आसामीस में बोल लेता हूँ। तो आप कुछ बोलिए। आप कहाँ से हो बोल दीजिए। हम बिहार से हैं। बिहार से हो? मैं बिहार घर से। ইয়াতে থাকা কিমান দিন হৈছে? मोर घर से 4 साल 4 ईयर 4 years हो गया। बहुत अच्छे है। तो बढ़िया करने तेल भराई दिलो बेया को আমি গৈ থাকো আগলে চাই থাকক ভিডিঅ'টো আগলে। তো টাউনটো বহুত ভিৰ হৈ থাকে সেইটো কাৰণে অলপ দিগদাৰ হয় সেইটো টাইমত আহিবলৈ। তো স্কুলবোৰ ছুটি হয় তো অফিচ চফিচবোৰ অলপ মানে স্কুলবোৰ ছুটি হয় যে সেইটো কাৰণে অলপ দিগদাৰ হয় আৰু। এতিয়া আমি সোণাৰী হাই ছেকেণ্ডেৰী পাই গ'লোঁ। হাই ছেকেণ্ডেৰী স্কুল চাই যাওঁ বোলো পকেমৰ ঘৰটো তাকে বুলি আহিলোঁ। এইটো ইয়াত পাতিব। এই আমাৰ গাঁৱৰে পণ্ডিত দুটা লগ পাইছোঁ সিহঁতক। এই দুটা উৎপলা ভাই আৰু বম জহৰা এইটো ফকতীয়া একদম কাম নাই একো। মোবাইলটো আকৌ কেলৈ হেৰি কৰিছোঁ আকৌ काम बन नहीं इधर रिमे ये तो सिर्फ लड़की से ही बात करते हैं অকল চল কথা পাতি থাকে। তো কাণফুলি বা লৈ লওঁ নি? কাণফুলি কিমান? 50 টকা। মই গাৰ্লফ্ৰেণ্ডৰ কাৰণে ইমান পইচা খৰচ নকৰোঁ হয় নাই? এই বিকিছে বঢ়িয়াকৈ নে গোটেইখিনি 50 নে অকল এইটো 50 আৰু এইটো 100 বঢ়িয়া ল'ব লাগিব। মোৰ ভাগৰ লেতেৰা হৈছে দোকান দি দিলে প্ৰগ্ৰেম। কিয়াত চালিয়া মাল আছিলে সেইটো কাৰণে অলপ ভিডিঅ' কৰি দিলোঁ। চালিয়া মালবিলাক মই দেখাই ভাল পাওঁ মানে। এইপিনে বাজনা একদম লাগি গৈছে এতিয়াৰ পৰাই বঢ়িয়াকৈ জুম হ'ব নে ইয়াৰ পৰা? হোৱাইটত জুম নহয় ন ময়ো এটা পাক এতিয়া চব এই আমাৰ সস্তীয়া মোবাইল সেইটো কাৰণে জুমটো ইমান ভাল নহ'ব। আপোনালোকে এনেকৈ চাওক। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আমাৰ ইয়াত সোণাৰী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চুকাফা মহোৎসৱ মানে পতা গৈছে বঢ়িয়াকৈ। আজি কিবা গায়ক ছিংগাৰ আহিব চাগে ইমান গম নাপাওঁ ইয়াত, কিন্তু কাইলৈ আমাৰ আচুৰ্য বৰপাত্ৰ দা আৰু মানে কোন আহে ইমান গম নাপাইছোঁ বিশেষ, কিন্তু আচুৰ্য দা আহিব বুলি গম পাইছোঁ ন। ইমান ধুনীয়া মানে মই আজি অকল ছোৱালীকে তুলিম বেছিভাগ বঢ়িয়াকৈ। বহুত মানে বঢ়িয়াকৈ আৰু ধুনীয়াকৈতো ওলায় সেইফালে সেইপিনে খানা একদম ধুনীয়া ধুনীয়া ছোৱালী দেখামগৈ অকল
মই অকল সেইটো আদি হাৰিয়তে আহিছোঁ জানো গম নাপাওঁ নহয় মই অকল সেই ছোৱালী দেখাম বুলি আহিছোঁ বঢ়িয়া কেনে মিঠাই একদম কি মিঠাই খাব ইয়াত ট্ৰেইন চলিব এখন ট্ৰেইনখন ঢাকি থৈছে আগতে মানে এনেকুৱাবিলাকত উঠিবলৈ ইমান মানে হাঁহি গৈ থাকোঁ আজিকালি দেখিলে কিবা হাঁহিয়ে উঠে কথাটো সেনেকুৱা সময়ৰ সৈতে সৈতে বহুত বস্তু সলনি হৈ যায় তেনেকৈ আমাৰ মনটোও সলনি হৈ গ'ল বহুত হয়তো কিছুমান সলনি হ'বলৈ এতিয়াও বাকী আছে হ'ব লাহেকৈ দিয়ক হয় নাই আগতে এনেকৈ গাহৰি লাগি থাকে আজিকালি গাহৰি নাই সেইটো কাৰণে মিছা মাছ ডাঙৰ এইপিনে দাদাই বঢ়িয়া কাৰণে লিখি আছে জয় আই অসম মানে কি হ'ল দাদা এজনে মানে ইউটিউব একাউণ্টৰ নামটো দিছিলে সেইকাৰণে পেলাই দিলোঁ দাদা এজনে ইউটিউব চেনেলৰ নামো দিছিলে তেখেতৰো ফলোৱাৰ্ছ অলপ আছে নথকা নহয় ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ অলপ আছে 30,000 কিমান আছে কিন্তু ভিউজটো আহে দাদাৰ লগত দেই ভিউজটো বঢ়িয়া আহে আৰু মোৰ ইউটিউব চেনেলটো চাওঁ বুলি ক'লে তাৰপিছত মই বোলো এতিয়া চাই পিনে লাজ নিদিব আৰু বোলো আপোনালোকে মোক ইমানকৈ ছাপোৰ্ট কৰা নাইতো সেইটো মানে দাদাক ক'লোঁ পাছত চাই ল'ব এতিয়া চাই পেলাই মোক লাজ নিদিব বুলি ক'লোঁ আপোনালোকে যিমান পাৰে মোক ছাপোৰ্ট কৰক আমি দোকান পাই গ'লোঁ এতিয়া বঢ়িয়াকেনে এইপিনে আমাৰ ছাৰেদি কিবা হিচাপ নিকাচ কৰাত লাগি আছে জুবিন ছাৰে এইপিনে দাদাই কিবা বনাই আছে কি বনাইছা মাংস বঢ়িয়া একদম ধুনীয়া টাইমত মানে এনেকুৱা যদি টাইম মিলি যায় নহয় আৰু মই কৈছোঁ নহয় একোৱেই নালাগে এতে ধুনীয়াকৈ মাংস বনাই আছে আমিও পাই গ'লোঁ খানাটো খাই দিম এতিয়া ধুনীয়াকৈ ভাতটো খাই অহা মানে মোৰ ধুনীয়াকৈতো ওলাই যায় দেই আপোনালোকে বেয়া নাপাব মানে মোৰ প্ৰতিটো কথাতে ধুনীয়াকৈ ওলাই যায় সেইটো বেয়া নাপাব মানে এইটো কাট কৰি দিয়ক নব গানটো গা सावन चला रुकियन मेरे सावन चला সুন্দৰ অতি সুন্দৰ আৰু কি লাগে আৰু এনেকৈ গাই থাকিব লাগে তোমাক মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তুমি আগুৱাই যাবা তাৰে তোমাক আশীৰ্বাদ কৰিছোঁ হয়তো তোমাতকৈ মই সৰু হ'ব পাৰোঁ কিন্তু মই আশীৰ্বাদ কৰিছোঁ আজি তোমাক আশীৰ্বাদ কৰিছোঁ তুমি মোৰ আশীৰ্বাদ লোৱা ঠিক আছে ইহঁতক মানে মই পইচা 50 টকা এটা দি মেলি মাংস আনি থ'ব কৈছিলোঁ তো সিহঁতি মাংস আনি মেলি ধুনীয়াকৈ বনাইছে এতিয়া ভাগ কৰি আছে ধুনীয়াকৈ এইটো কি মানে অকল ধুনীয়াকৈ ষ্টপ টু দ্য নেম অফ ফ্ল'ৰ কণ্ঠ বিলনীয়া আলু এপিচ খাই থাক মাংস খাই ল'লি আলু খাই তই পেল খোৱা অকণ ওচৰত থৈ দিব লাগিছিলে আলু এপিচ খাই থাক কৃষ্ণ বঢ়িয়া বঢ়িয়া ধুনীয়া বনাইছে মই এটা কথা কওঁ এইখিনিতে মানুহে উঠি যাবলৈ হ'লে অকল নিজৰ ঘৰৰ মানুহে যে ছাপোৰ্ট লাগিব সেইটো কোনো কথা নহয় যিবোৰ বস্তু নিজেও খুজি মাগি ল'বলগীয়া হয় যিহেতু মই এতিয়া মোবাইলটো লোকৰ পৰা ভিক মাগি খুজি পিনে ভিডিঅ'টো বনাইছোঁ আপোনালোকক দিবলৈ তো আপোনালোকে যদি ছাপোৰ্ট নকৰে তেনেহ'লে কোনে ছাপোৰ্ট কৰিব কওকচোন তো সেইটোৱে কথা অলপ ছাপোৰ্ট কৰিব আপোনালোকে ধুনীয়াকৈ নাখাওঁ আলু এপিচ চাওঁ খাই দিলোঁ তই নাভাবি মোৰ ব্লগত কিবা এটা সেনেকুৱা কথা ক'লে মই নিদিম বুলি যেনেকৈ আছে তেনেকৈ যাব ভাল লাগিলে আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু একো নকওঁ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ বাই বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত